এখন বন্ধু হাইয়ান ধেমালি আমাৰ চেনেলটি আমাৰ মাজত আছে এখন ব্যক্তি যিয়ে বৰ্তমান সময়ত নমস্কাৰ প্ৰিয় দৰ্শক মই হেমন্ত আপোনাৰ লগত চাই আছোঁ অসম বন্ধু হাইয়ান ধেমালি নামৰ চেনেলটি আমাৰ মাজত আছে এখন ব্যক্তি যিয়ে বৰ্তমান সময়ত ৰকেট বনাইছে তেখেতক আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ দাদা আহক আপনার এই মনসুব হচ্ছে বস দিতে পারছি ঠ্যাং না মোড় দেখো আপনার ঠ্যাং না মোড় ফালতু বল এই সব বল পানি দাও দাদা কত পানি খাব নেকি নে বল সালা কি মানুহে পানী অলপ খাব নিলাকে আমি দেব সব ভিডিও বল অলপ বিশেষ ব্যক্তিজন কি চাইছা এখন নাক চাও সাধারণ পাইছে কি কাজ দেখি মানুহ ধরব এখতৰ পৰিচয় তুমি নিজে কোন দাদা আপোনাৰ নামটো মোৰ নাম নমস্কাৰ মোৰ নাম হৈছে অভয়চুৰ তোমাৰ তো আছো তাও চাকৰি জানা কি শুনি বনাইছিলি নেকি এটা আমাৰ ইটা বৈজ্ঞানিক সন্মান আছে দেচোন তাৰমানে গোবাইদা আপুনি কওকচোন ৰকেট খান বনাৰ কিছু ওপৰত কি কথা কি কম মই সালা ভিতৰে ওরা কেমেৰা ধৰি ধৰি ইয়া হেৰি হৈ গৈছো বৰ হৈ গৈছো ঘণ্টা চলি হ'ব উনি নোৱাৰে মাৰি তই নাই দেখা কি কৈছো দেখা নাই আমাৰ ৰকেট মেন অভয়চুৰ আন্দোলন কৰ্মচাৰী আহ্বান জনাব আমাৰ বেৰা ভাঙাই ইয়াক নহয় দিয়া খানি আছে কামচা এই আস্তে মাছলে মাৰিবি কি বিচৰি ছাৰ এই চাও তুমি ধৰিছিল এ মানুহ ধৰিব তো ছাৰ আহিছি পাইছে নেকি তে এই বহ ভালকে বহ প্ৰিয় দৰ্শক বৈজ্ঞানিক হৈছে ই সাধাৰণতে মাতো বিচৰি আছে ই তুমি কি জানো তোমা এইটো মৰে তই কিনকে চকলি মতেই ডাঙৰ চুৰ তই হে তেবালি উস্তো ছাৰ তোমাকে দেখ ৰই ছাৰ তোমাকে দেখ ৰই বাপাৰে তই কি চুৰে ই চুৰ চাও ছাৰ মাৰি মই খবৰ মাৰি কিলা খলা গোবাইদা ক'ব তেখেতো ডাঙৰ মানুহ হোৱাৰ উদ্দেশ্য তাৰ গোবাইদা কোৱা আপুনি মই সৰুৰে পৰা এজন ডাঙৰ মানুহ হ'ব বিচাৰিছিলোঁ আৰু মোৰ সুন্দেশ্বৰীত যাই সদায় মই ভাবিছিলোঁ যে এটি কি বস্তু সুন্দেশ্বৰী এইটো বোলে লেট্ৰিমৰ নাম ৱাও লেট্ৰিমৰ নাম কৈছে সুন্দেশ্বৰী লেট্ৰিমৰ আমি এটা বিৰতি লৈ লওঁ একেবাৰে মাৰিও লওঁ তাৰপিছত তোমাৰ গোটেই দাদা আপোনাৰ দাঁতৰ প্ৰব্লেম আছে নেকি এতিয়া নিমখৰ সৈতে কলগেট এই আগে খাব দিয়ে এই এখন থৈছো এই সন্মান আছে তই পিন্ধিলি কি মানুহে খাও কি দে তো প্ৰিয় দৰ্শক আমাৰ মাজত আছে বিশেষ ব্যক্তিজন তেখেতৰ মহয়কো বহুত বস্তু বনাইছে তেখেতে ক'ব আমাৰ মানুহ এটা বস্তু বনাইছে যে সেইটো মানুহ পোৱা নাগিলে নহয়ে সেইটো বস্তু একদম প্ৰয়োজনীয় কি জানানে কি বস্তুটো লেট্ৰিন আমাৰ দেউতাই কি বনাইছে আমাৰ দেউতা এনেকুৱা যে এটা বস্তু বনাইছে যে তাতে যিকোনো জীৱ জন্তু ৰাখালি হ'ল তাৰ পৰা ওলাই যাব নোৱাৰে কি বস্তুটো খুটি কোন বস্তুটো বানিছি তাৰ কোন বস্তুটো বানিছি মানুহ পাগলা কৰিব দেৰে আৰম্ভ কৰ তই না মই কি সাংবাদিক তুমি দে আৰম্ভ কৰি দিয়া এখেতৰ উপাৰ্জনৰ কথা আমি পাতিম আপোনাৰ দৈনিক উপাৰ্জন 10-15 এখেতৰ 10-15 লাখ উপাৰ্জন নহয় 10-15 হাজাৰ উপাৰ্জন নহয় 10-15 উপাৰ্জন নহয় তই 10-15 টাকা ইমান আনন্দ নহয় তোৰ বহুত নহয় সাদা খাই যি বছৰ টাকা জমা কৰি থৈ যাওঁ নিকে মাৰিছা তই নিকে বনিছো প্ৰিয় দৰ্শক আমাৰ হাতত সময় বেছি নাই এখেতৰ ঘৰলৈ আমি ৰকেট খান চাব যাব লাগিব অলপ পানী বনাই দিয়ে হ'ব নিশ্চয় পানীয়ে নাই দেখোনে মোৰ ৰকেট খানি ইয়াতে ৰৈছো মই টানি আছো চাওক আনবা লাগিব নেকি আমিও টানিব লাগিব নোৰো হে জানো হে কিমান টানে জোৰে টান 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 বাপৰে আমাৰ ৰকেট ৰকেট আৰু মই দেখাৰি আছো ইয়া হৈছে মোৰ ৰকেট চাও